হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু আজি মই এফালে গৈছিলোঁ ঢেকীয়াখোৱা নামঘৰলৈ বুলি। বহুত বছৰৰ পিছত গৈছোঁ। ক'ভিডৰ আগতেই লাষ্ট যোৱা, আৰু তেতিয়াও দুবাৰমানহে যোৱা হৈছিলে। আৰু এনেকুৱা ছিজনত যোৱা হৈছিলে, ভাদ মাহত যেতিয়া বহুত মানুহ আহে নহয়, তেনেকুৱা সময়ত আহিছিলোঁ। বহুত ভিৰ থাকে। কালি জানো ঘপককৈ নামঘৰলৈ আহিবলৈ মন গ'ল। মন চনবোৰ কিবা ভাল নাথাকিলে লাষ্টত গৈ ভগৱানৰ দুৱাৰখনেই মনত পৰে, নহয়নে? সেইকাৰণে আহিলোঁ। আৰু এয়া মুখখন চাই আছিলোঁ, অৱস্থা নাই, মহে কামুৰি। ইফালে চাকি কিনি আছিলোঁ, চাকি গছ। বহুত দিনৰ মূৰত ব্লগ বনালে নিজকে কিবা অকৰা অকৰা যেন লাগে। আৰু 2 বছৰমান হৈ গ'ল মোৰ ব্লগছ কৰি থকা, যেন মই এতিয়ালৈকে ইমান কনফিডেণ্ট হ'ব নোৱাৰিলোঁ যে পাব্লিকলি কৰিবলৈ। আৰু ইফালে চেনেল খুলি মেলি ভৰিকেইটা অকণমান পানী ধুই আগবাঢ়িলোঁ নামঘৰৰ ভিতৰলৈ। আৰু নামঘৰৰ ভিতৰতনো কি আৰু ইমান ব্লগ কৰিম, চাকি জ্বলোৱা সেইবোৰ দেখাই থাকিব মোৰ ইচ্ছা নাছিলে। যিহেতু ধুনীয়াকৈ প্ৰাৰ্থনা কৰিবলৈ আহিছিলোঁ আজি, প্ৰাৰ্থনাই কৰা হ'ল। মই জানিছিলোঁ যে এইটো ছিজনত নামঘৰ আহিবলৈ বহুত ভাল হ'ব। আৰু কেতিয়া কেতিয়া খোলা থাকে মই নাজানো, কিন্তু বৃহস্পতিবাৰেতো খোলা থাকিবই চিয়'ৰ, সেইটো বুলি ভাবি আহিলোঁ। আৰু পানী ইয়াত এনেকৈ দিয়াই আছে গেটত সোমোৱাৰ আগত। বৰ্তমান ঢেকীয়াখোৱা নামঘৰৰ পৰিৱেশটো অলপ এনেকুৱা ধৰণৰ, একদম শান্ত হৈ আছিলে। খুবেই ভাল লাগিলে। আকৌ কেতিয়া যে নাহিম এনেকুৱা নিচিনা লাগিলে। আৰু এইখন চাৰ্টিফিকেট 1528 চনৰ পৰা সেই চাকি গছি জ্বলি আছে এতিয়ালৈকে। সেয়াই তাত লিখা আছিলে চাৰ্টিফিকেটখনত। আৰু পিছফালে এটা পুখুৰী আছিলে, তাতে কাছ আছিলে, মাছ আছিলে। সেয়া মই কেপচাৰ কৰিবলৈ ট্ৰাই কৰিলোঁ। এয়া এটা কাছ তাতে ঘূৰি ফুৰিছে, আৰু এটা মাছ ভালকৈ লক্ষ্য কৰিলে দেখা পাব। পিছফালে এখন পাৰ্কো আছে, বহুত ধুনীয়াকৈ ৰখা হৈছে পাৰ্কখন। বহিবলৈ বেঞ্চ দিয়া হৈছে আৰু গছ গছনি আছে। আৰু ইয়াৰ পিছফালেও কনষ্ট্ৰাকশ্যন চলি আছে, আৰু কিবা কিবি বনাব হয়তো। কিন্তু পাৰ্কখন বন্ধ কৰি থোৱা আছে, নহ'লে এনেই অযথা মানুহ সোমাই বহি থাকিব, যিহেতু এতিয়া ইমান মানুহৰ ভিৰো নাই। আৰু ঘূৰি আহোঁতে ওলাবৰ সময়তে গেটৰ বাহিৰত এই ছাগলীটো পালোঁ। আৰু কিয় নাজানো, মই আচলতে অকল এনিমেল বুলিয়ে নহয়, মানুহৰ প্ৰতিও এটা বেলেগ ধৰণৰ মৰম আছে মোৰ, যদিহে তেওঁ শুদ্ধ অন্তৰৰ হয়। আৰু এনিমেলবোৰতো শুদ্ধ অন্তৰৰ হয়েই, সেইকাৰণে খুব ভাল লাগে মোৰ। সেইকাৰণে ছাগলীটোক মৰম কৰি আহিলোঁ অকণমান, যাতে সিও মনত ৰাখে যে মোৰ নিচিনা এজনী আহিছিলে বুলি। সেয়া চাই আছে মোৰ ফালে। আৰু ঘূৰি আহোঁতে এয়া ভাত সাজ খাই ল'লোঁ দুপৰীয়াৰ। তাৰপিছত ভাবিছিলোঁ বিহু বজাৰ কৰিম, কিন্তু মেখেলা চাদৰ পিন্ধি মোৰ পৰা সম্ভৱ নহ'ব, আৰু বহুত গৰম। সেইকাৰণে আজিলৈ সিমানেই। তাৰপিছত মই ঘৰমুৱা হ'লোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভ্লগ।